শোভন করোতে কল্যাণম আরোগ্যম ধন সম্পদা শত্রু বুদ্ধি বিনাশায় দীপজ্যোতি নমস্তুতে। শিক্ষা, স্বাস্থ্য, শিশু, বৃদ্ধ, মহিলা কল্যাণ আৰু নিবনুৱা সমস্যাক প্ৰাধান্য দি দাখিল কৰা হ'ল 2018-19 বৰ্ষৰ পূৰ্ণাংগ বাজেট। একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণৰ বাজেট আখ্যাৰে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে পূৰ্ণাংগ বাজেট। একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণৰ খুঁটাৰে বোৱা মূল নক্সাৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকৰ সন্মুখত এনে এখন বাজেট উত্থাপন কৰিব বিচাৰিছো, যিখন কেৱল সামগ্ৰিক আকাংক্ষিতৰ ভৱিষ্যদৰ্শীয়ে নহয়, লগতে সৰ্বাত্মক অংশগ্ৰহণমূলক আৰু বহুমুখী। গীতা ভাগৱতৰ শ্লোকৰ পৰা অসম কেশৰীৰ কবিতালৈকে স্থান পালে বিত্তমন্ত্ৰীৰ বাজেট ভাষণত। এইবাৰ বাজেটত সৰ্বাধিক ধনৰ আবণ্টন দিয়া হ'ল শিক্ষা খণ্ডৰ বাবে। শিক্ষা খণ্ডত সৰ্বাধিক 11,573 কোটি টকা ধাৰ্য কৰা হ'ল এইবাৰৰ বাজেটত। শিক্ষা খণ্ডৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে 9খনকৈ নতুন মহিলা মহাবিদ্যালয়, 10খন নতুন আইন মহাবিদ্যালয় আৰু 10খন নতুন BEd কলেজ স্থাপনৰ ঘোষণা। শিক্ষা খণ্ডলৈ আহিল কেইবাখনো নতুন আঁচনি। 10,000 শিক্ষাৰ্থীলৈ জলপানীৰ আঁচনি, যাৰ বাবে ধাৰ্য কৰা হৈছে 250 কোটি টকা। ঠিকাভিত্তিক শিক্ষকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে। বিদ্যালক্ষ্মী আঁচনিৰ অধীনত 17.45 কোটি টকা ধাৰ্য কৰা হৈছে। স্বাস্থ্য খণ্ডৰ উন্নয়নো এইবাৰ বাজেটৰ অন্যতম প্ৰাধান্যসূচক লক্ষ্য। স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে 5,082 কোটি টকাৰ আবণ্টন। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ। কৰিমগঞ্জত এখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা। 8টাকৈ নতুন মহকুমা স্বাস্থ্য কেন্দ্ৰৰ ঘোষণা। কেইবাখনো চিকিৎসা আঁচনিৰ লগতে কৰ্মচাৰীৰ বাবে স্বাস্থ্য বীমা আঁচনিও এইবাৰৰ বাজেটৰ অন্যতম ঘোষণা। নিবনুৱাৰ উন্নয়ন আৰু নিযুক্তি এইবাৰ বাজেটৰ অন্যতম লক্ষ্য। এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰি বাজেটত তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পদৰ বাবে বয়সৰ উচ্চ সীমা 44 বছৰলৈ বৃদ্ধি কৰা হৈছে। আনহাতে ট্ৰেজাৰী চালান ব্যৱস্থা সম্পূৰ্ণৰূপে বিলুপ্তি ঘটোৱা হৈছে। ইফালে 15,000 শিক্ষকৰ নিযুক্তিৰ লক্ষ্য। 5,000 কনিষ্টবল নিযুক্তি দিয়া হ'ব আগন্তুক বৰ্ষত। ক্ষুদ্ৰ উদ্যোগলৈ ঋণ নিশ্চিত আঁচনিৰ অধীনত 100 কোটি টকা ধাৰ্য কৰা হৈছে। 5টা নতুন IR বেটেলিয়ন গঠনৰ প্ৰস্তাৱ। যাতায়াত আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবেও বুজন পৰিমাণৰ ধনৰ আবণ্টন। গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু পাণবজাৰ সংযোগী এখন নতুন দলঙৰ বাবে 150 কোটি টকা ধাৰ্য। গুৱাহাটী উন্নয়নৰ বাবে 1,515 কোটি টকা ধাৰ্য। 8খন চহৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ নতুন আঁচনি। ব্ৰহ্মপুত্ৰৰ ওপৰত 4খন নতুন দলঙৰ আঁচনি। কমলাবাৰী নিমাতীঘাট সংযোগী দলং স্থাপনৰ ঘোষণা। নাৰেংগী কুৰুৱাৰ মাজত 6 লেনযুক্ত দলং নিৰ্মাণ। পকীপথ দলং নিৰ্মাণৰ বাবে 600 কোটি টকা। যাতায়াতৰ উন্নয়নৰ বাবে গড়কাপ্তানি বিভাগক 4,529 কোটি টকা আবণ্টন দিয়া হৈছে। এইবাৰ বাজেটৰ অন্যতম লক্ষণীয় দিশ হ'ল মহিলা, শিশু আৰু বৃদ্ধৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি। সকলো বৃদ্ধকে সামৰি লোৱা হ'ব পেঞ্চন আঁচনিৰে, অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ কিংবা তলৰ সকলো বৃদ্ধ অৱস্থাৰ লোকে পাব বৃদ্ধ পেঞ্চন। ইয়াৰ বাবে অতিৰিক্ত 400 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। ইফালে পিতৃ-মাতৃৰ পাছত পিতৃ-মাতৃৰ বৃদ্ধ পেঞ্চন লাভ কৰিব অবিবাহিতা কন্যাই। ইফালে মহিলাৰ বাবেও কেইবাখনো নতুন আঁচনিয়ে বাজেটত স্থান পাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ, পেট বেনৰ পৰা অনুপ্ৰাণিত হৈ মহিলাৰ ঋতুজনিত অনাময়ৰ বাবে বিশেষ আঁচনিৰ ঘোষণা কৰা হৈছে। নেপকিন ক্ৰয়ৰ বাবে দৰিদ্ৰ যুৱতী মহিলাৰ একাউণ্টত প্ৰতিমাহে 50 টকাকৈ জমা কৰিব চৰকাৰে। পেট বেনৰ পৰা অনুপ্ৰাণিত হৈ এই আঁচনিৰ বাবে বাজেটত 30 কোটি টকাৰ আবণ্টন দিয়া হৈছে। চেনিটেৰী নেপকিন বা পেট ক্ৰয়ৰ বাবে 50 টকাকৈ চৰকাৰী ধন লাভ কৰিব প্ৰতিগৰাকী দৰিদ্ৰ মহিলা অথবা যুৱতীয়ে। আৰু ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো ব্লকত হ'ব পঞ্জীয়ন। সংখ্যালঘু ছাত্ৰীৰ বাবে বিশেষ জলপানী প্ৰদানৰ আঁচনি ঘোষণা কৰা হৈছে। 10ম শ্ৰেণীৰ সংখ্যালঘু ছাত্ৰীৰ বাবে 2,000 টকাকৈ জলপানী, একাদশ দ্বাদশ শ্ৰেণীৰ সংখ্যালঘু ছাত্ৰীৰ বাবে 4,000 টকাকৈ, স্নাতক সংখ্যালঘু ছাত্ৰীৰ বাবে 6,000 টকাকৈ জলপানী আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সংখ্যালঘু ছাত্ৰীৰ বাবে 10,000 টকাকৈ জলপানীৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু গ্ৰাম্য উন্নয়নতো গুৰুত্ব প্ৰদান কৰা হৈছে এইবাৰ বাজেটত। 2,083 কোটি টকাৰে কৃষি বিভাগত এছপায়াৰৰ প্ৰকল্প, 1,688 কোটি টকাৰ এপাৰ্ট প্ৰকল্প, মহিলা আত্মসহায়ক গোটলৈ 250 কোটি টকা ধাৰ্য। কৰ আৰু ৰাজহ সংগ্ৰহৰ শিতানত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এইবাৰ বাজেটত কোনো ধৰণৰ নতুন কৰ আৰোপ কৰা হোৱা নাই অৰ্থাৎ কৰ শূন্য বাজেট আখ্যা দিয়া হৈছে এইবাৰৰ বাজেটক আবকাৰী কৰ ফাঁকি ৰোধৰ ব্যৱস্থা কৰা হৈছে আৰু মুঠ 26,095.30 টকা কেন্দ্ৰীয় কৰ লাভৰ লক্ষ্য ৰখা হৈছে মুঠৰ ওপৰত শিক্ষা স্বাস্থ্য শিশু বৃদ্ধ মহিলা কল্যাণ আৰু নিবনুৱা সমস্যাক গুৰুত্ব প্ৰদান কৰি এখন কল্যাণমুখী বাজেট দাখিল কৰিছো বুলি দাবী বিত্তমন্ত্ৰীৰ আৰু এক প্ৰাৰ্থনাৰে সামৰণি মাৰিলে 129 পৃষ্ঠাজোৰা বাজেট ভাষণৰ নৱধিতম বস্তু সব বৃদ্ধিৰাহবহ ওম শান্তি ওম শান্তি ওম শান্তি ব্যুৰো ৰিপৰ্ট নিউজ লাইভ